নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যাম আজি, মোৰ লগত মিণ্টু আছে। মিণ্টু ক'ত যাম আমি? ফুৰিব যাম আৰু ক'ত যাওঁ আপোনালোকক দেখাই গৈ থাকিম। আপোনালোকেও চাই থাকিব ভিডিঅ'টো কি হয়। আৰু ইয়াৰ এটা চেনেল আছে, চেনেলটোৰ বাৰু লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ আমাৰ যাত্ৰা চলি আছে, চুনু আছে মোৰ লগত, যাই আছোঁ আৰু আপোনালোকে চাই থাকক, দেখাই আছোঁ কি কৰোঁ, ক'ত যাওঁ। আমাৰ ডিমুৰ চক পাই গ'লোঁ, এইটো ডিমুৰ চক। তাক না গাড়ী ঘোড়া একদম এইটো ইউপি বেংক ডিমু আৰক্ষী চকী, এইখনে হয় এখন ডিমু আৰক্ষী চকী হয় এখন। এনেকৈ যাই আছোঁ দিয়ক আৰু কি কৰিব আৰু চাই থাকক। পুঠিমাৰীত বহুত পানী হয় বুলি কৈছিল, আজি বাৰু তাকে যাম নদীটো চাব। বৰ্তমান সময়ত পানী নাই বুলি শুনিছোঁ, মানুহখিনি শংকিত হৈছিল বানপানীৰ কাৰণে। যাওঁ বুলি চাই আহোঁ কি হৈছে কি হয়। এনেকৈ আহি আমি সোণাহাৰ পাই গ'লোঁ, সোণাহাৰ হয়। পুঠিমাৰী পামেই আৰু বলক পুঠিমাৰীত যাই আছোঁ। গধূলি সময়তো গাড়ী একদম গাড়ী। আমি আহি পুঠিমাৰী দলঙৰ ওপৰত আছোঁ। মানুহখিনি বহুত শংকিত হৈছিল, কাৰণ পুঠিমাৰী নদীটো ভাঙে বুলি কৈ আছিল মানুহখিনিয়ে। বৰ্তমান চিন্তা হ'বই বাৰু, কাৰণ কিয় বানপানী হোৱা মানে বহুত ক্ষতি হয়, মানুহৰ বহুত হাৰাশাস্তি হয়। সেইকাৰণে মানুহখিনিয়ে ভাবি আছিল যে বোলো ভাঙিব, কিন্তু নাই। বৰ্তমান সময়ত পুঠিমাৰী নদীৰ পানী কমি গৈছে, আপোনালোকে চাওক, পানী কমি গৈছে। ভিডিঅ'টো আজিলৈ ইমানেই। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। ধন্যবাদ।